তিলোচন সাংস্কৃতিক মঞ্চ গৌৰী সাগৰ কৃতজ্ঞতাৰ শৰাই প্ৰতি শ্ৰীযুত বিজেন দাস আৰু পৰিয়ালবৰ্গ গৰুৱাল গাঁও কাকজান যোৰহাট দিনাংক 20 এপ্ৰিল 2021 চন শ্ৰদ্ধাস্পতি ভক্তিভৰা প্ৰণিপাত গ্ৰহণ কৰিব অসমীয়া সাহিত্য সংস্কৃতিলৈ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰপন্ন কৃষ্ণ বহাৰপুৰ মাধৱদেৱৰ অৱদান সৰ্বোত্তম কাব্য গীত নৃত্য নাট আদি অমৰ সৃষ্টিৰাজিৰে গুৰু দুজনাই অসমীয়া ভাষা সংস্কৃতিক এক নৱতম মাত্ৰা প্ৰদান কৰি থৈ গ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা এখন হৰিনাম ধৰ্মৰ অমৃতময় ৰস আকণ্ঠ পান কৰাৰ এক অভিনৱ মাধ্যম ই এক নান্দনিক কলা গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক পৰিমাৰ্জিত আৰু পৰিশীলিত ৰূপত মঞ্চস্থ কৰাৰ মানসেৰে ঐক্যবদ্ধ হোৱা গৌৰী সাগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহুকেইজন যুৱকৰ সংস্কৃত চিন্তাৰ ফচল তিলোচন সাংস্কৃতিক মঞ্চ গৌৰী সাগৰ হে মহান গুৰুজনা সৃষ্ট অমৃতসম এই ভাওনা সংস্কৃতি নিজস্ব ৰূপত সদা মহিমামণ্ডিত মানৱ মনৰ পংকিলতা আঁতৰাই হৃদয় মন আধ্যাত্মিক চিন্তাৰে প্ৰশান্ত কৰাত ভগৱন্তৰ এই লীলাযাত্ৰা শ্ৰৱণ আৰু কীৰ্তন কৰা অতীব ফলপ্ৰসূ আপোনাৰ খবৰ দৰে মহানুভৱে আমাক ভগৱত প্ৰেমৰ অমিয়ান জোৰা বোৱাবলৈ আমন্ত্ৰণ কৰি তিলোচন সাংস্কৃতিক মঞ্চৰ যাত্ৰা আৰু অধিক প্ৰাণৱন্ত কৰি তোলাৰ বাবে আপোনালোকক জনাইছোঁ কৃতজ্ঞতাৰ শৰাই আমাৰ কামনা জীৱনৰ ক্ষণ অনুক্ষণ হওক আপোনালোকৰ শান্তিৰে সুবাসিত সচিদানন্দ হৰিৰ কৃপাৰে আৱৰি ৰাখক চিৰদিন উজলি উঠক সুখ সমৃদ্ধিৰ অম্বুজে সুস্বাস্থ্য আৰু সমংগল কামনাৰে তিলোচন সাংস্কৃতিক মঞ্চৰ হৈ মন্টু গগৈ সভাপতি দাদল নেওগ মুখ্য সংগঠক বিনোদ বৰা মুখ্য পৰিচালক মন্টু কলিতা সম্পাদক ধন্যবাদ আমি আমাৰ মুখ্য উপদেষ্টা মনোজ বৰুৱাদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই কৃতজ্ঞতা শৰাই ভাগি আমি সেউকী পৰিয়ালৰ তিনিও ভাতৃৰে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ তিনিজন ভাতৃ আগবাঢ়ি আহক আৰু আমাৰ ফালৰ পৰা আমাৰ ভাতৃপ্ৰতিম যিগৰাকী ভাতৃয়ে ইতিমধ্যে আমাৰ মাজৰ প্ৰতিটো অনুষ্ঠানত তিলোচনৰ প্ৰতিটো কামত খুব সুন্দৰভাৱে কৰ্ম আগবঢ়াই নিয়ে আমাৰ হেঁপাহ থকা মৰমৰ ভাতৃ শিক্ষাৰ ক্ষেত্ৰতো সম্ভাৱনাপূৰ্ণ এটি যুৱক প্লাৱন প্ৰতিম অতি মৰমৰ ভাতৃ প্লাৱন প্ৰতিম সেউকী পৰিয়ালৰ হাতত এই কৃতজ্ঞতা শৰাই ভাগ অৰ্পণ কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ আপোনাৰ খবৰ মাজত আমি পোনপ্ৰথমবাৰৰ বাবে তিলোচন সাংস্কৃতিক মঞ্চৰ গৌৰী সাগৰে ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছোঁ অসমৰ বিভিন্নজন সেউকী তথা বিভিন্ন অনুষ্ঠানৰ আমন্ত্ৰণ ক্ৰমে 2015 বৰ্ষৰ পৰাই আমি একাধিকক্ৰমে ভাওনা পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপত উপস্থাপন কৰি আহিছোঁ আজি আপোনাৰ খবৰ মাজত আমি ভাওনা ভাগে উপস্থাপন কৰিবলৈ যাওঁতে অজানিতে আমাৰ ভুল ত্ৰুটি লৈ যোৱাটো স্বাভাৱিক ইয়াতে বা অজ্ঞাতে আমাৰ ৰৈ যাব পৰা ভুল ত্ৰুটি হ'ব আপোনালোকে সমালোচনা নকৰি গঠনমূলক সমালোচনাই আমাক আমুলিয়াই দিলে পৰৱৰ্তী পৰ্যায়ত তিলোচন সাংস্কৃতিক মঞ্চৰ সংস্কৃতিৰে বিশাল পথাৰখনত আগবাঢ়ি যাবৰ বাবে হ'ব সোণসেৰীয়া সেন্দুৰীয়া আলি শিশু হৃদবৃন্দ কৃষ্ণায় রেসা শ্রীমদ্গসুতা সুতপদ কমলে নাস্তি ভক্তি নিরা যে আভির
लीला प्रिय गुण कथनो नानुरक्तार शैक्य जे श्री कृष्ण लीला ललित गुणकथा सदरुनैपत्यर्थ धिकितं धिकितं धिकेतं कथयति नितर कृतनस्थोरी गंगये हरे राम ओ
Thank you.